মই আপোনালোকক আমাৰ 9টা গ্ৰহৰ লগত জড়িত 9টা ক্ৰিষ্টেল 9টাতকৈ বেছিয়ে আছে আমি কি ইউজ কৰিব পাৰোঁ সেয়া দেখাবলৈ বিচাৰিছোঁ। এইটো হৈছে ছানষ্টোন। ছান মানে সূৰ্য। এই ষ্ট'নটো সূৰ্যৰ লগত জড়িত। যদি আমাৰ গ্ৰীডত কাৰোবাৰ যদি সূৰ্যৰ প্ৰভাৱ কমকৈ থাকে তেতিয়াহ'লে এনেকুৱা ধৰণৰ ষ্ট'ন ব্যৱহাৰ কৰিব পাৰে। নতুবা কাৰোবাৰ ধৰি লওক গভৰ্ণমেণ্ট ৰিলেটেড যদি কিবা ইছ্যুজ থাকে বা চৰকাৰৰ পৰা যদি তেওঁলোকে সহায় বিচাৰে, লিডাৰশ্বিপ কোৱালিটি বঢ়াব বিচাৰে, তেতিয়াহ'লে এনেকুৱা ধৰণৰ ছানষ্টোন ব্যৱহাৰ কৰিব পাৰে। আমি সকলোৱে জানো সূৰ্য দেৱতা সকলোতকৈ বেছি ষ্ট্ৰং হয় আৰু সূৰ্যটোক মানে ৰজাৰ লগত তুলনা কৰা হয়। গতিকে ৰাজকীয় সুখখিনি লাভ কৰিবৰ কাৰণে গভৰ্ণমেণ্ট জবৰ কাৰণে হওক নতুবা অন্য কিছুমান কামৰ কাৰণে হওক আমি যদি এনেকুৱা ধৰণৰ ষ্ট'ন লৈ মেডিটেশ্যন কৰোঁ নতুবা আমি ধাৰণ কৰোঁ আমি তেনেকুৱা ধৰণৰ মানে সুবিধাবিলাক উঠাব পাৰিম। তাৰপিছতে হৈছে এইটো মুন ষ্ট'ন। মুন ষ্ট'ন বুলি ক'লেই আমি গমেই পাওঁ যে মুনটো হৈছে চন্দ্ৰ। মুনষ্টনৰ বেলেগ বেলেগ কেটেগৰী থাকে। এইটো ৰেইনবো মুনষ্টন হয়। এইটো এনেকৈ চালে মানে ৰেইনবোৰ কালাৰো দেখা পোৱা যায়। কাৰণে আমাৰ মনটো শান্ত হৈ থাকিবৰ কাৰণে মাইণ্ডৰ ক্লিয়াৰিটিৰ কাৰণে আমি ব্যৱহাৰ কৰোঁ। মনত যদি অস্থিৰতা থাকে, কাৰোবাৰ যদি খং বেছি হৈ থাকে, এনজাইটি বেছি হৈ থাকে, তেতিয়াহ'লে এনেকুৱা ধৰণৰ মুনষ্টন লগত ৰাখিব পাৰে। আইদাৰ আপোনালোকে এনেকুৱা ধৰণৰ ব্ৰেচলেট পিন্ধিব পাৰে। ব্ৰেচলেটটো আমাৰ হাতৰ টাচত থাকিব ন, আমাৰ এনেকৈ যোনটো মণিবন্ধত যে থাকে আমাৰ এইখিনিত আমাৰ নাৰ্ভবিলাক থাকে ন, গতিকে আমি যদি ক্ৰিষ্টেলবিলাক আমাৰ হাতত ৰাখোঁ বা এনেকৈ আমি হাতৰ মুঠিটো যদি ৰাখি পিনে মেডিটেশ্যন কৰোঁ তেতিয়াহ'লে আমি এই ক্ৰিষ্টেলবিলাকৰ পৰা বেনিফিট উঠাব পাৰিম। তাৰপিছত মই মংগল গ্ৰহৰ লগত জড়িত জনাব বিচাৰিছোঁ। মংগলটো আমি সকলোৱে জানো যে ৰঙা হয়। তাৰ কাৰণে আমি ৰঙা যিকোনো ধৰণৰ ক্ৰিষ্টেল ব্যৱহাৰ কৰিব পাৰোঁ। কাৰ্লেনিয়ান বা ৰেড জাস্পাৰ এনেকুৱা ধৰণৰ ষ্ট'ন আমি ব্যৱহাৰ কৰিব পাৰোঁ। লগতে এইকেইটা ষ্ট'ন আমাৰ চেক্ৰেল চাক্ৰাৰ লগতো জড়িত হয়। গতিকে কাৰোবাৰ যদি ৰিলেশ্যনশ্বিপৰ ক্ষেত্ৰত ইছ্যুজ থাকে নতুবা চেক্ৰেল চাক্ৰাৰ লগত জড়িত আমাৰ পেটৰ তলৰ অংশৰ যিকোনো ধৰণৰ প্ৰব্লেম, বিশেষকৈ লেডিজসকলৰ গাইনী ৰিলেটেড প্ৰব্লেম থাকক নতুবা যদি হৰম'নেল ইছ্যুজো থাকে, কাৰোবাৰ ধৰি লওক ছেক্সুৱেল যদি মানে আপোনাৰ এক্টিভিটিজ কাৰোবাৰ বেছি হোৱাটো বেয়া আৰু কাৰোবাৰ কম হোৱাটো বেয়া ন, তেনেকুৱা ধৰণৰ বেলেঞ্চৰ কাৰণে এনেকুৱা ধৰণৰ ক্ৰিষ্টেল ব্যৱহাৰ কৰিব পাৰে। এইটো হৈছে ইয়াৰে ব্ৰেচলেট। এনেকুৱা ধৰণৰ ব্ৰেচলেটো ল'ব পাৰে। আৰু আহিছোঁ আমি বুধৰ কালাৰ হৈছে গ্ৰীণ কালাৰ। গ্ৰীণ কালাৰটো মানি লগতে হিলিং নেচাৰৰ লগত জড়িত কালাৰ হয়। আমি সকলোৱে জানো যে গ্ৰীণ কালাৰটো হিলিঙত ব্যৱহাৰ কৰা হয়। আৰু আমাৰ কমিউনিকেশ্যন হওক নতুবা আমাৰ কাৰোবাৰ যদি ধৰি লওক কেৰিয়াৰৰ ক্ষেত্ৰত ষ্টেবিলিটি আনিব বিচাৰে তেতিয়াহ'লে তেওঁলোকে এনেকুৱা ধৰণৰ গ্ৰীণ এভেঞ্চুৰিন গ্ৰীণৰ এনেকুৱা ধৰণৰ ক্ৰিষ্টেল পায়। এইটো মানি কইন বুলিও কয়। এনেকুৱা কিছুমান এঞ্জেল নাম্বাৰ বা যিবোৰ চিম্বল থাকে এনেকুৱা ধৰণৰ ক্ৰিষ্টেল আমি লগত কেৰি কৰিব পাৰোঁ। হাতৰ মুঠিত ৰাখি মেডিটেশ্যন কৰিব পাৰোঁ। আমাৰ পাৰ্চত ৰাখিব পাৰোঁ, ৱালেটত ৰাখিব পাৰোঁ, বেগত ভৰাই থৈ দিব পাৰোঁ। আৰু নতুবা এনেকুৱা ধৰণৰ আমি ক্ৰিষ্টেল পিন্ধিব পাৰোঁ। য়েল্ল' কালাৰ, য়েল্ল'টো আমি সকলো জানো বৃহস্পতি গুৰুদেৱৰ কালাৰ হয়। গুৰুৰ লগত জড়িত বিভিন্ন ধৰণৰ চিট্ৰিনো ব্যৱহাৰ কৰে। গল্ডেন পাইৰাইট ব্যৱহাৰ কৰিব পাৰে। গল্ড যিবিলাক জেড আছে সেনেকুৱা ব্যৱহাৰ কৰিব পাৰে। আৰু গুৰু গ্ৰহৰ ৰিলেটেড যিকোনো ধৰণৰ প্ৰব্লেম থাকিলে, কাৰোবাৰ যদি গুৰু দুৰ্বল হৈ থাকে তেতিয়াহ'লে এইটো ব্যৱহাৰ কৰিব পাৰে। লগতে আমাৰ ছ'লাৰ প্লেক্সাছ চক্ৰৰ কাৰণে এইটো খুবেই উপকাৰী হয়। আমাৰ পেটৰ মাজৰ অংশ কাৰোবাৰ ধৰি লওক ডায়েবেটিছৰ যদি প্ৰব্লেম থাকে, লাংছৰ যদি প্ৰব্লেম থাকে তেতিয়াহ'লে এনেকুৱা ধৰণৰ ব্যৱহাৰ কৰিব পাৰে। লগতে ফাইনেন্স আৰু কেৰিয়াৰৰ কাৰণেও এইটো বহুত উপকাৰী হয়। সেইবিলাকৰ ষ্টেবিলিটি আনিবৰ কাৰণেও ব্যৱহাৰ কৰিব পাৰি। এইটো হৈছে পিংক কালাৰৰ ৰ'জ কোৱাৰ্টছটো শুক্ৰৰ কাৰণে আমি ব্যৱহাৰ কৰিব পাৰোঁ। নতুবা আমি এনেকৈ ক্লিয়াৰ কোৱাৰ্টছটো আমি শুক্ৰৰ কাৰণে ব্যৱহাৰ কৰোঁ। এইটো ৰ'জ কোৱাৰ্টছটো মানে সকলোতকৈ ভাল মানে হিলিং ষ্ট'ন বুলি কয়। মেইনলি এইটো আপোনাৰ লাভ ৰিলেশ্যনশ্বিপ। আমি সকলো জানো শুক্ৰটো কিহৰ কাৰণে ৰিলেশ্যনশ্বিপৰ কাৰণে মানা যায় শুক্ৰদেৱক। গতিকে এইটো তেনেকৈ লাভ ৰিলেশ্যনশ্বিপ আমি এট্ৰেক্ট কৰাৰ কাৰণে আমি এইটো ষ্ট'ন ব্যৱহাৰ কৰিব পাৰোঁ। কাৰোবাৰ শুক্ৰজনিত কিবা অসুবিধা থাকিলে, বেমাৰ আজাৰ থাকিলেও এইটো ব্যৱহাৰ কৰিব। লগতে এইটো হাৰ্ট চক্ৰৰ লগতো জড়িত। তেনেকৈ মনত আমাৰ এতিয়া ৰিলেশ্যনশ্বিপবিলাক আমি মনত এফেক্ট কৰে ন, গতিকে মনটো আপোনাৰ বহুত ষ্ট্ৰং হৈ থাকে। বহুত মানে যোনটো ছেল্ফ লাভ, কিছুমান মানুহৰ ছেল্ফ লাভৰো অভাৱ হয়। এইটো ধাৰণ কৰিলে আপোনাৰ ছেল্ফ লাভো আপোনাৰ হ'ব। লগতে আনকো মানে আনৰ প্ৰতিও মানে ফৰগিভ কৰিব পাৰিব। কোনোবাই যদি কাৰোবাক ফৰগিভ কৰিব নোৱাৰে, মনত মানে বহুত বোজা লৈ থাকে, তেতিয়াও এনেকুৱা ধৰণৰ ৰ'জ কোৱাৰ্টছ
ব্যৱহাৰ কৰিব পাৰে এনেকুৱা ধৰণৰ যিবোৰ চিম্বল আৰু এঞ্জেল নাম্বাৰ থকাও পায় টাম্বলছো পায় এনেকুৱা ধৰণৰো ল'ব পাৰে আৰু তাৰপিছত আহিলে আমাৰ শনিৰ কাৰণে এমেথিষ্টটো বেষ্ট হয় শনিদেৱৰ কাৰণে তেখেতৰ কাৰণে ডাঠ নীলা ৰঙৰ ব্যৱহাৰ কৰিব পাৰি এনেকুৱা ধৰণৰ এমেথিষ্ট ষ্টোনটো হিলিঙত খুবেই ব্যৱহাৰ কৰে তাৰ বহুত উপকাৰিতা আছে আপোনাৰ মাইণ্ডৰ ক্লিয়াৰিটি আনিব যিকোনো একশ্যন টেকিঙত সহায় কৰে শনি দেৱতা হৈছে কি কৰ্মৰ দেৱতা বা ন্যায়ৰ দেৱতা গতিকে যদি ভাবে যে মানে কৰ্ম সংস্থাপন যদি ভালকৈ নাই পোৱা সেইটো যদি সংস্থাপিত হ'ব বিচাৰে নতুবা যিকোনো ধৰণৰ একশ্যন যদি আপুনি ভাবে যে মই একশ্যন টেকিঙত মানে মোৰ দুৰ্বলতা আছে কিছুমান মানুহে কি কাম কৰিব টান পায় বা জাজমেণ্টেল কিছুমান বেছি থাকে অভাৰ জাজমেণ্টেল হয় বা কিছুমানৰ নিৰ্ণয় লোৱাতে অসুবিধা থাকে বা যিকোনো তেনেকুৱা ন্যায়ৰ লগত জড়িত কাম কৰিলেও এনেকুৱা ধৰণৰ ক্ৰিষ্টেল ব্যৱহাৰ কৰিব পাৰে বহুত বেছি উপকাৰী হয় বহুত ভাল হয় আৰু লগতে ই মানে ইমিউন ছিষ্টেমটো আমাৰ ষ্ট্ৰং কৰি ৰখাত সহায় কৰে স্কিন ৰিলেটেড প্ৰব্লেম থাকিলেও আমাক সহায় কৰিব এইটো আমাৰ যিহেতুকে থাৰ্ড আই চক্ৰৰ লগতো জড়িত হয় থাৰ্ড আই এণ্ড থ্ৰ'ট চক্ৰৰ লগতো জড়িত হয় গতিকে আমাৰ মানে ইনটিউশ্যন পাৱাৰ বৃদ্ধিটো সহায় কৰে লগতে স্পিৰিচুৱেল কানেকশ্যনতো বহুতখিনি সহায় কৰে এই ষ্ট'নবিলাক এনেকুৱা ধৰণৰ হয় ক'ৰবাত ডাৰ্ক দেখিব ক'ৰবাত লাইট দেখিব পাৰে তাৰপিছত আপোনাৰ শনিৰ পিছত ধৰি লওক ৰাহুৰ কাৰণে জেনেৰেলি এনেকুৱা গাৰ্নেট আমি নিউমাৰলজি মতে গাৰ্নেট ৰেকমেণ্ড কৰোঁ গাৰ্নেট পিন্ধিব পাৰে গাৰ্নেটটো মূলাধাৰ চক্ৰৰ লগতো জড়িত নহ'লে হেমেটাইট এনেকুৱা ধৰণৰ বা কি কোৱাৰ্টছ বুলিও কয় সেইবিলাকো পিন্ধিব পাৰে সেয়া আমাৰ মূলাধাৰ চক্ৰৰ লগত জড়িত হয় আৰু মূলাধাৰ চক্ৰটো ক'বলৈ গ'লে আমাৰ ফাইনেন্স মানে আমাৰ যোনটো মানে লাইফৰ মেইন যোনটো মূল আধাৰ হয় ন কাপৰা ৰুটি আৰু মাকান বুলি যে কয় গতিকে সেইখিনি যদি কাৰোবাৰ অভাৱ অনুভৱ হয় তেতিয়াহ'লে এইবিলাক ল'ব পাৰে তাৰ উপৰিও এইটো ব্লেক অবচিডিয়ান বা ব্লেক টাৰ্মেলিন এইকেইটা খুব ভাল হয় ফৰ প্ৰটেকশ্যন যিকোনো ধৰণৰ নিগেটিভ এনাৰ্জিৰ পৰা যদি প্ৰটেকশ্যন বিচাৰে তেতিয়াহ'লে এনেকুৱা ধৰণৰ ব্লেক কালাৰৰ ক্ৰিষ্টেল ব্যৱহাৰ কৰিব পাৰে আৰু আপোনাৰ ঘৰত যদি কিবা নিগেটিভ এনাৰ্জি আছে তেতিয়াহ'লে এনেকুৱা ধৰণৰ টাম্বল বা হেৰিও পায় পিৰামিড শেপৰো পায় ক্ৰিষ্টেল সেই পিৰামিডটো বহুত ভাল হয় নিগেটিভ এনাৰ্জি বেছি থাকিলে এইটোক মানে তেওঁলোকে গ্ৰহণ কৰি লয় এই ক্ৰিষ্টেলটোৱে গ্ৰহণ কৰি লয় বুলি সেইখিনি মানুহৰ ওচৰত আহিব নিদিয়ে আৰু তেনেকৈ আমি যদি শৰীৰত ধাৰণ কৰোঁ কিবা আমাৰ প্ৰতি মানুহৰ নিগেটিভ থিংকিং থাকিলেও সেইখিনি আমাৰ বডিলৈকে আহিব নিদিয়ে আমাৰ অৰাটো বহুত ষ্ট্ৰং কৰি ৰাখে আৰু আমাৰ যিকোনো আমাৰ বেমাৰ আজাৰৰ পৰা মানুহৰ বেয়া নজৰৰ পৰা ৰক্ষা পোৱাৰ মানে মেইন কাৰণটো হৈছে কি আমাৰ অৰাটো দুৰ্বল থকা আমাৰ অৰাটো ষ্ট্ৰং কৰিলে আমি সেইবিলাকৰ পৰা বাচি থাকিব পাৰিম তেনেকৈ এই কেতুৰ কাৰণে টাইগাৰ আই ব্ৰেচলেট ব্যৱহাৰ কৰিব বা টাইগাৰ আই ষ্ট'ন বা চুলেমানিও ব্যৱহাৰ কৰে আমি যেনেকৈ এষ্ট্ৰলজিত কেটছ আই ব্যৱহাৰ কৰোঁ এইটো হৈছে তাৰে ষ্ট'ন টাম্বল ষ্ট'ন কাৰোবাৰ যদি ধৰি লওক মানে ডিচিশ্যন মেকিঙত অসুবিধা হয় কাৰেজ নাথাকে কোনো ধৰণৰ উদ্দীপনা উৎসাহ নাথাকে তেতিয়াহ'লে এনেকুৱা ধৰণৰ ব্যৱহাৰ কৰিব পাৰে আৰু তাৰ উপৰিও আপোনালোকে কিছুমান মিক্স কৰি পিনেও পিন্ধিব পাৰে যেনেকৈ এইটো মই চিট্ৰিন এভেঞ্চুৰিন এণ্ড গল্ডেন পাইৰেট তিনিটা মিক্স কৰি পিন্ধিছোঁ যাৰ কাৰণে যোনটো জৰুৰী হয় সেইটো মিক্স কৰি পিনে বোলে বহুতডাল ক্ৰিষ্টেল নিপিন্ধোঁ তেতিয়াহ'লে এনেকৈ মিক্স কৰি পিনেও ক্ৰিষ্টেল পিন্ধিব পাৰে আৰু এইটো হৈছে লাভা ক্ৰিষ্টেল তাৰ লগতে আমাৰ 7টা চক্ৰৰ বেলেগ ইয়াতে দিয়া আছে 7টা চক্ৰ এইটো পিন্ধিলেও আমাৰ চক্ৰবিলাক বেলেঞ্চিঙৰ ক্ষেত্ৰত সহায় কৰে লগতে ব্লেক কালাৰটো আছে আৰু এইটো মানে আমাৰ গ্ৰাউণ্ডেড হৈ থাকে গ্ৰাউণ্ডিঙত বহুত হেল্প কৰে নিগেটিভ এনাৰ্জিৰ পৰা প্ৰটেকশ্যন দিয়ে তেনেকৈ এইটো যেনেকৈ ৰ'জ কোৱাৰ্টছৰ হয় কিন্তু ইয়াতেও তেনেকৈ 7 চক্ৰৰ এটা বিটছ লগোৱা আছে যাতে আমাৰ চক্ৰটো আমাৰ বেলেঞ্চ হৈ থকাত যাতে আমাক সহায় কৰে যি পাৰ্পাছত ইউজ কৰে সেইটোৰ ওপৰত মেটাৰ কৰি পিনে আপোনালোকে এনেকুৱা ধৰণৰ ক্ৰিষ্টেল ল'ব পাৰে আৰু এইটো হৈছে টাৰ্কিছ এইটো আপোনাৰ থ্ৰ'ট চক্ৰৰ লগত জড়িত কাৰোবাৰ কমিউনিকেশ্যনৰ গেপ থাকিলেও এইটো ব্যৱহাৰ কৰিব পাৰে এইটো লগতে বুধৰো মানে ক্ৰিষ্টেল হয় বুলি কয় গতিকে এইখিনি মোৰ তাতে আছিলে ইয়াৰ উপৰিও আৰু বহুত হাজাৰ আছে কিন্তু ইমানখিনি ৰাখা বা কোৱাটোতো সহজ নহয় গতিকে মই যিখিনি মানে মোৰ জ্ঞান আছিলে সেইখিনি ফালৰ পৰা মই অকণমান আপোনালোকক বুজাব ট্ৰাই কৰিছোঁ বেলেগ একো নল'লেও আপোনালোকে
এই এনেকুৱা ধৰণৰ ৰ'জ কোৱাৰ্টছ বা আপোনালোকে ক্লিয়াৰ কোৱাৰ্টছৰ ক্ৰিষ্টেলো যদি ধাৰণ কৰে ন বহুতখিনি আপোনালোকে সুবিধা পাব এইটো টাচ কৰিলেই গম পাব মানে নৰ্মেল টেম্পাৰেচাৰতকৈ এইটো বহুত ঠাণ্ডা হয় মনটো মানে ঠাণ্ডা পৰি যাব লগতে ক্লিয়াৰ কোৱাৰ্টছে সদায় মাইণ্ডৰ ক্লিয়াৰিটি আনে যিকোনো ক্ষেত্ৰত মেণ্টেল ক্লিয়াৰিটি ইম'চনেল ষ্টেবিলিটি আৰু মানে মেইন কি আমি ইম'চনেলি আনষ্টেবল হৈ থাকোঁ কাৰণে আমাৰ জীৱনত বেছি মানে অশান্তি বা দুখ পাওঁ ন গতিকে ই ষ্টেবিলিটি আনে আৰু এইটো দেখিছে নে পানীৰ নিচিনা ৰং গতিকে ইয়াতে ৰেইনব'ৰ গোটেইকেইটা ৰঙেই আহে আমাক লগা গোটেইখিনি ৰঙেই ইয়াতে আমি পাই যাম যেতিয়া সূৰ্যৰ পোহৰ পৰিব গতিকে বাকীখিনি মানে কালাৰ্ছো আমাৰ এইটো পিন্ধিলেই আমাৰ মানে শৰীৰত বডিয়ে এইটো লৈ ল'ব গতিকে এয়া সকলোৱে ধাৰণ কৰিব গ্ৰীণ বা এইবিলাক সকলোৱে ধাৰণ কৰিব পাৰে আৰু বাকীবিলাকৰ ক্ষেত্ৰত অকণমান যদি আপোনালোকে চাই লয় যে কোনটো কি প্ৰয়োজন বা কনচাল্ট যদি কৰি লয় কোনোবা এক্সপাৰ্টৰ লগত তেতিয়াহ'লে আপোনালোকে গম পাব কাৰণ সকলোবিলাকতো পিন্ধাৰ সহজ কথা নহয় ন যাৰ যোনটো ৰিলেটেড প্ৰব্লেম থাকে বা যোনে যি বিচাৰে ডিজায়াৰ থাকে সেই অনুসৰি আপোনালোকে এনেকুৱা ধৰণৰ ক্ৰিষ্টেল ধাৰণ কৰিব পাৰে আৰু এটা মই বস্তু দেখাওঁ এইটো হৈছে চেলেনাইটৰ ক্ৰিষ্টেল চেলেনাইটটো বহুত ভাল হয় চেলেনাইটে পজিটিভ উৰ্জা বহুত আমাক মানে পজিটিভ উৰ্জা দিয়াত সহায় কৰে লগতে নিগেটিভিটি যিমান থাকে সকলোখিনি ক্লিনজ কৰে এই সকলোবিলাক ক্ৰিষ্টেলছৰ যি নিগেটিভ এনাৰ্জি আছে সেইখিনি যদি আমি চেলেনাইট প্লেটৰ ওপৰত ৰাখি থৈ দিওঁ তেতিয়াহ'লে সকলো নিগেটিভ উৰ্জা ক্লিনজ কৰা বুলি কোৱা হয় ইয়াতে মানে ছ'ডিয়ামটো বেছিকৈ থকা বুলি কয় যেনেকৈ আমি নিমখে ক্লিনজ কৰাত সহায় কৰে তেনেকুৱা ধৰণৰে হয় ইয়াতে আমাৰ 7 চক্ৰৰ পিকচাৰ ড্ৰ কৰা আছে লগতে আপোনাৰ 20 যোনকেইটা মন্ত্ৰ আছে সেইকেইটাৰো দিয়া আছে এনেকুৱা হিলিঙত আমি এনেকুৱা ধৰণৰ লৈ পিনে হিলিং কৰিব পাৰোঁ মানুহৰ অৰাটো ক্লিনজ কৰিব পাৰোঁ তেওঁৰ ঘূৰাই পিনে তেনেকৈ বিভিন্ন ধৰণৰ কামত আমি ইউজ কৰিব পাৰোঁ বেলেগ বেলেগ শ্বেপৰ বনোৱা যায় কিছুমানে টাৱাৰ ব্যৱহাৰ কৰে কিছুমানে পিৰামিড ব্যৱহাৰ কৰে কিছুমানে এনেকৈ হেং কৰিব পাৰে ঘৰত হেং কৰিব পাৰে ব্লেক টাৰ্মেলিন আৰু চেলেনাইটৰ এটা কম্বিনেশ্যন আছে খুব ভাল হয় ঘৰৰ নিগেটিভিটিজ ৰিমুভ কৰাৰ কাৰণে গতিকে মই এইখিনি দেখালোঁ আপোনালোকে যদি ভালকৈ জানিব বিচাৰে নতুবা আপোনালোকে যদি কনচাল্টিং কৰিব বিচাৰে যে কি প্ৰয়োজন আপোনালোকৰ কাৰণে তেতিয়াহ'লে এবাৰ যোগাযোগ কৰিব পাৰে থেংক ইউ